তো গাইজ ফাইনেলি আমি আহি পালো বালাজী মন্দিৰ আমাৰ তাত এনেকুৱা পৰিৱেশ না वनक्कम কি ভাষা কি কৈছো নিজে নাজানো গাইজ এতিয়া আমি জোতা চেণ্ডেল পিন্ধি ললো দেখাব পাইছে এটা পনীৰ প্ৰাইচটো অলপ ভাল হৈছে Hey guys, welcome to my YouTube channel Trader Life Assam. So আজি আমি যাম গুৱাহাটী বালাজী মন্দিৰত আৰু মই লৈ যাম মোৰ লগত আপোনালোকক দেখাবলৈ কাৰণ মই যিমানখিনি দেখো সব আপোনালোকক মই হিমানখিনি দেখাৰ চেষ্টা কৰিম সো আপোনালোকে মোক বহুতখিনি এতিয়ালৈকে মৰম আৰু সাপোর্ট কৰি আছে আৰু এনেকৈ আগন্তুক দিনক লৈ আপোনালোকে যাতে মোক এনেকৈ মৰম আৰু সাপোর্ট কৰি থাকে তেতিয়া মই আপোনালোকক এনেকুৱা ভাল ভাল টপিক ভাল ভাল দেখাবৰ চেষ্টা কৰিম এতিয়া হয়তো মোৰ সাবস্ক্ৰাইবাৰ আৰু ভিউয়াৰ্স বহুত কম সো সেই কাৰণে মই এতিয়া ওচৰ পাজৰৰ এৰিয়াবোৰলাকে দেখাই আছো মন্দিৰ প্লেস এনেকুৱা টাইপ দেখাই আছো যেতিয়া মোৰ যেতিয়া সাবস্ক্ৰাইবাৰ আৰু ভিউয়াৰ্স বেছি হ'ব তেতিয়া মই আপোনালোকক বহুত ভাল ভাল কন্টেন্ট দিবৰ কাৰণে আৰু বেছি চেষ্টা কৰিম সো এনেকৈ আপোনালোকক মোক মৰম আৰু আশীৰ্বাদ কৰি থাকিব আৰু মই আজি বালাজী মন্দিৰত যাম আপোনালোকক দেখাবৰ কাৰণে আৰু মোৰ ফাৰ্স্ট টাইম হ'ব সো মই আপোনালোকক যিমানখিনি পাৰো হিমানখিনি দেখাম আৰু মই শুনিবলৈ পাইছো তাত ফটোগ্ৰাফি এলাউ নাই মানে মন্দিৰৰ ভিতৰত নিব নোৱাৰি বাকি বেলেগ বিলাক দেখাব পাৰি গেটখনত উঠিব পাৰি এইবিলাক শুনিছো মানুহৰ মুখত মই গৈ পোৱা নাই সো কিমানখিনি গৈ কিনে আপোনালোকক মই দেখাব পাৰো মই চেষ্টা কৰিম আৰু বেছি দেখাব নোৱাৰিলে আপোনালোকক মোক বেয়া নাপাব ভিডিওটো মৰম দিব ভিডিওটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাব আৰু যোনে যোনে বালাজী মন্দিৰত যোৱা নাই যাবৰ মন আছে হেসকলক শেয়াৰ কৰিব কাৰণ মোৰ পৰা হয়তো নতুন এটা ইনফৰমেশন পাব পাৰে সো মই আশা কৰিছো আপোনালোকক মই খুব বেছি দেখাব পাৰিম আৰু নোৱাৰিলে আপোনালোকে মোক আৰু ক্ষমা কৰি দিব লেটস গো গাইজ বৰ্তমান আমি আহি পালো আমিনগাঁও তো আপোনালোকে চাই থাকক আমি এ টু জেড আপোনালোকক দেখাম বালাজী মন্দিৰত কেনেকৈ যাব লাগে কোনটো ৰাস্তাইদি বৰ্তমান আমি পাইছো আমিনগাঁও তো আমিনগাঁৱৰ পৰা আপোনালোক সোমাই যাব গৌৰচৌকৰ ফালে ৰাইট সাইডে মই আপোনালোকক দেখাই দিছো আপোনালোকে চাই থাকক গাইজ বৰ্তমান আমি গুৱাহাটীৰ ভিতৰত সোমাইছো তো ইয়াতে বহুত বেছি জাম আছে আপোনালোকে সকলোৱে জানে যে গুৱাহাটীৰ ভিতৰত বহুত জাম পায় আৰু আমাৰ টাইমটো বহুত বেয়া হৈ গৈছে বৰ্তমান 11:13 ইভিনিং টাইমত বহুত বেছি গুৱাহাটীত জাম থাকে সো আমি জামত এতিয়া পৰিছো তো বহুত বেছি জাম আছে সো তাৰ কাৰণে আমাৰ অলপ লেট হ'ব তো মই এতিয়া ভিডিওটো স্কিপ কৰিছো তো তাত গৈ কিনে আপোনালোকক দেখাই আছো মাজে মাজে ঠিক আছে তো গাইজ আপোনালোকে বহুতে আহিলে গুৱাহাটীত এইটো পোষ্টাৰ দেখা পায় তোমাৰ নাম কি হয়তো বহুতে কনফিউজন হৈ যায় যে তোমাৰ নামটো কি চাৰিওফালে দেখা পাব বেনাৰ তোমাৰ নাম কি সো বহুতে নাজানে তোমাৰ নাম কি এইটো কিয় বেনাৰ আছে কিহৰ কাৰণে সো যিবিলাকে নাজানে সেইবিলাকে মোক কমেন্ট কৰিব মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম আৰু লগতে মই ভিডিও বনাই দিম
আৰু এয়া আমি ভিতৰত সোমালোঁ, আহি পালোঁ বালাজী মন্দিৰ গুৱাহাটীত। তো চাওক কি সুন্দৰ দৃশ্য। এতিয়া আমি গাড়ী দি গৈ আছোঁ, আপোনালোকক গাড়ী দি যোৱা ভিডিঅ' দেখাই আছোঁ। আৰু এতিয়া আমি গাড়ী পাৰ্কিং কৰিম, পাৰ্কিং কৰি আহি কিনে আপোনালোকক খুব সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিম। চাওক কি ধুনীয়া পৰিৱেশ। চ' এতিয়া আগফালে গাড়ী পাৰ্কিং কৰা স্পেচ আছে, তাত আমি গাড়ী পাৰ্কিং কৰিম। আপোনালোকে আহিলে চিধাই সোমাই আহিব, সোমাই আহি লেফ্ট ছাইডে আপোনালোকে ভিতৰত দেখি যাব লেফ্ট ছাইডে। চ' লেফ্ট ছাইডে যাতে এইফালে হ'ল 4 চকীয়া কাৰৰ পাৰ্কিং প্লেচ আৰু আগৰ ফালে আছে বাইকৰ। মই দেখাই দি আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ ফাইনেলি আমি আহি পালোঁ বালাজী মন্দিৰ আৰু আমি ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ। চ' আপোনালোকে দেখা পাইছে ইয়াতে আমি গাড়ী পাৰ্কিং কৰিলোঁ। চাওক মিনময় ইয়াতে কেনে বৰ্তমান আমি নামিলোঁ। তো আমি জাষ্ট আহি পালোঁ এইমাত্ৰ। তো আমি চাওঁ গোটেইবিলাক ঘূৰোঁ, কেনেকুৱা লাগে চাওঁ ফিলিংছ। তো বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াতে আহিম বুলি। তো আজি ফাইনেলি আহিলোঁ আৰু মই আহি কিনে আপোনালোকক মোৰ লগত আপোনালোককো মই দেখাই আছোঁ। চাওক এইটো মন্দিৰৰ গেট আৰু সেই মানে এইফালেদি আহিলোঁ। তো মই ড্ৰাইভ কৰি কেনে লাগিল বালাজী মন্দিৰলৈকে? ড্ৰাইভ কৰি ফাৰ্ষ্ট টাইম ড্ৰাইভ কৰিলোঁ মই একচুৱেলি গুৱাহাটীত। আৰু শিকাৰ বেছি দিন হোৱা নাই, কিন্তু মানে গুৱাহাটীত গাড়ী চলাটো ইমান ইজিও নহয়, কিন্তু প্ৰেচাৰ মানে অলপ আছিলে। বাট নাও হেপী ফিলিং, কাৰণ প্ৰথমবাৰ কাৰণে গুৱাহাটীত গাড়ী চলালোঁ। বেছি টান নহয়, বাট ইফালে অলপমান মাথা মাৰিব লাগে বাছ সেইখিনি, আৰু ট্ৰেফিক ৰুলখিনি মাৰি চলিলে। তো গাইজ আমি ইয়াতে ফাৰ্ষ্ট গাড়ী পাৰ্কিং কৰিলোঁ, দেখা পাইছে। তাৰপিছত গাড়ী পাৰ্কিং কৰি আপোনালোকে ইয়াতে ভৰি হাত ধোৱাৰ কাৰণে ইয়াতে চ' জেগা আছে। চ' আপোনালোকে ইয়াতে ভৰি হাত ধুব পাৰিব। মই আপোনালোকক এতিয়া ভৰি হাত ধুই কিনে আপোনালোকৰ লগত আৰু ভিডিঅ' বনাই আছোঁ। এতিয়া আমি তাতে গাড়ী পাৰ্কিং কৰিলোঁ, দুটা আহি আছে। চাব পাৰে আপোনালোকে যদি 4 চকীয়া লৈ আহে চ' ইয়াতে এণ্ট্ৰি কৰিব পাৰিব, ইয়াতে পাৰ্কিং কৰিব পাৰিব। বহুত স্পেচ আছে, বহুত জেগা আছে, ইয়াতে পাৰ্কিং কৰিব পাৰিব। আৰু বাইক লৈ আহিলে আপোনালোকে এইফালে যাব পাৰিব। এই দেখিছে আপোনালোকে এইফালে এনেকৈ খুৰকি যাব লাগিব, ইয়াতে যাব বাইকৰ পাৰ্কিং। আৰু মই দেখাম আহি কিনে ইয়াতে এখন কেণ্টিন আছে, তাত আপোনালোকে বাহিৰৰ যেনেকুৱা খানা সেইবিলাক খানা খাব পাৰিব। চ' চাই থাকক আপোনালোকে। গাইজ মই মুখ হাত ধুলোঁ আৰু দাদাই তাতে ধুই আছে, আৰু আপোনালোকে আহিলে গাড়ী পাৰ্কিং কৰি উঠি তাত ধুব পাৰিব। চ' এতিয়া মই নাজানো, ফাৰ্ষ্ট টাইম আহিছোঁ বালাজী মন্দিৰত। চ' আগৰ ফালে চাওঁ কেনেকুৱা কি ফিলিংছ, কেনেকুৱা পৰিৱেশ। চ' দেখাওঁ। হৰি ফাৰ্ষ্ট টাইম আহিছে বালাজী মন্দিৰত? আমিও আজি ফাৰ্ষ্ট টাইম আহিলোঁ আৰু ফটো উঠিম বুলি আহিলোঁ, চাম বুলি আহিলোঁ, আৰু আপোনালোকক দেখাম বুলি আহিলোঁ। তো ব'লক এতিয়া আগৰ ফালে যাওঁ। গাইজ আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ আগৰ ফালে। তো আপোনালোকে দেখা পাইছে। আৰু আমি আহিছোঁ বহুত বেছি ৰ'দ পৰিছে, এতিয়া আমি আহি পৰা টাইমখিনিত ৰ'দ পৰিছে সেইফালৰ পৰা। চ' মন্দিৰটো ভালকৈ আপোনালোকক দেখাব নোৱাৰিম চাগে, আৰু সূৰ্যৰ পোহৰটোৰ অপজিট চাইডে হৈছে। চ' দেখা পাইছে মোৰ পাছফালে এইটো মন্দিৰটো মই দেখাই আছোঁ আপোনালোকক, চাই থাকক। তো গাইজ আপোনালোকে দেখা পাইছে আহি কিনে ইয়াতে পাব মন্দিৰ, আৰু ইয়াতে হৈছে ডাঙৰকৈ লিখা আছে ফটো উঠোৱা নিষেধ, ফটো লোৱা নিষেধ। আৰু আমাৰ দাদাই গৈছে তাত মন্দিৰত সেয়া কৰিবলৈ। চ' ফাৰ্ষ্ট সি গৈছে, তাৰপিছত সি অহাৰ পাছত মই যাম। গাইজ তাৰপিছত পাব আপোনালোকে চাওক বহুত ইয়াতে ডাঙৰ পাৰ্ক এখন। চ' ইয়াতে আপোনালোকে ইয়াতে ৰেষ্ট ল'ব পাৰিব, বহিব পাৰিব। চ' মই ভিতৰৰ ফালে গৈ কিনে আপোনালোকক দেখাই আছোঁ। চাওক গাইজ এইবিলাক চব জৰা-জৰি আহি আছে, চাৰিওফালে খালি জৰা-জৰি। কি ধুনীয়া স্পেচ, চাওক কি চাফ চিকুণকৈ ৰাখিছে ইয়াতে। আৰু ইয়াতে আমাৰ দাদাই ফটো উঠিব আৰু ফটোশ্বুট কৰিব। মিনময় চাওক ফটো উঠি আছে সিহঁতে, মজা। চ' চাওক এইটো মন্দিৰ, মই আপোনালোকক সেইফালে যাই কিনে দেখাম। মই প্ৰথম আপোনালোকক ইয়াতে দেখাইছোঁ কি সুন্দৰকৈ ইয়াতে গাছৰ পুলি ৰুইছে, চাব পাৰে আপোনালোকে। আৰু চাওক ইয়াতে মানুহবিলাকে বহি আছে, মই নাজানো ভাল কৰি, কিন্তু আপোনালোকে চাব পাৰে ইয়াতে। চাওক এইফালে দেখাই দিয়া হ'ল, এইবিলাক বহা জেগা আছে ইয়াতে। কিন্তু আমি বহিছোঁ ক'ত চাওক, আমি যেতিয়া গাঁৱৰ পৰা আহিছোঁ আমি ইয়াতে থাকি এনেকৈ বহিয়ে ডাঙৰ হৈছোঁ। চ' ইয়াতে বহিছোঁ, আমি ওপৰত বহা নাই। চ' আপোনালোকে আহিলে য'ত মন যায় তাতে বহিব পাৰিব। আমাৰ অমল আছে কিবা কম বুলি আহিছে, মানে জেগাখনি যদি মই অনাৰশ্বিপ ৰিভিউ যদি দিওঁ, তেতিয়াহ'লে জেগাখনি চাফ চিকুণ ভাল লাগিছে। বাকী পাৰ্কিঙৰ জেগাও ভাল পাইছোঁ। বাকী আমাৰ গাঁৱতো তেনেকুৱা এখন পাৰ্ক থাকিলে নহয়, কি ক'ম আৰু আনত চব গাৰ্লফ্ৰেণ্ড
অলপ ট্ৰাই কৰি চাওঁ কিবা হয় কি কয় ট্ৰাই গাইছ গম পাইছে আমি মই দেখাব নোৱাৰোঁ চাওক এইবিলাক জৰাজৰিকৈ বহি আছে আৰু এইবিলাক দেখুৱাৰ কাৰণে ভাল নহয় আমি আহিছোঁ অকলে যিহেতু আমি অকলে বহিছোঁ মাটিতে বহিছোঁ গোটেইকেইটা ফটো দেখাব চেষ্টা কৰিছোঁ যিমানখিনি দেখাব পাৰোঁ আপোনালোকক তো চাই থাকক বহুত বেছি ভাল লগা পৰিৱেশ ইয়াতে বহুত বেছি ভাল লাগিছে চ' আপোনালোকে চাব পাৰে ইয়াতে বহিব পাৰিব আমাৰ তাত এনেকুৱা পৰিৱেশ নাই আৰু আমাৰ তাতে যদি এনেকুৱা পৰিৱেশ হ'লে হয় ভাল লাগিলে হয় আৰু মোৰ পাছফালে দেখিব পাইছে আপোনালোকে হয়তো ৰ'দৰ কাৰণে দেখিব পৰা নাই চ' পিছফালে আছে মোৰ মন্দিৰটো আৰু মই এবাৰ সেইফালে যাম গাইছ ইয়াতে অলপ চলপকৈ ফটো উঠিলোঁ ফটো উঠি ভাল লাগিছে ফটো উঠা ভাল প্লেচ তো ইয়াতে মিন্ময় আৰু হৰিহৰ ফটোশ্বুট কৰিছে দেখাব পাইছে আপোনালোকে চ' ময়ো ইয়াতে ভাবিলোঁ এখন দুখনকৈ ফটো উঠি লওঁ চ' ফটো উঠি লওঁ আৰু ইয়াতে চাওক মিন্ময় বিৰাট পোজ দি আছে আৰু এয়া হৰিহৰ ফটোগ্ৰাফাৰ চ' এতিয়া ময়ো উঠি লওঁ গাইছ চাওক এয়া মন্দিৰ মোৰ ওচৰতে বহুত দিনৰ পৰা ভাবি আছিলোঁ বালাজী মন্দিৰ গুৱাহাটীত আহিম আৰু আহি ভাল লাগিব হয় সঁচাকৈ বহুত বেছি ভাল লাগিছে আজি ফাইনেলি আহিলোঁ বহুত দিনৰ পৰা ভাবি সেইফালেও আছে সেইফালে যোৱা হোৱা নাই এইফালৰ পৰা যাই আহি আছোঁ এইফালে চাওক মোৰ ওচৰত চাব পাৰে আপোনালোকে দেখা পাইছে এইটো মন্দিৰ আমাৰ ইয়াৰে যেন নালাগে যেন বাহিৰৰ মন্দিৰৰ ডিজাইনত এইটো বনোৱা হৈছে আপোনালোকে দেখা পাইছে চাওক মোৰ পিছফালে চ' বহুত বেছি ভাল লাগিছে এই ডিজাইনটো আৰু ইয়াতে আহি বহুত বেছি ভাল লাগিছে কি ক'ম আপোনালোকে যোনে যোনে গুৱাহাটীত আহে এবাৰ আহি কিনে সোমাই যাব মই এইটো লোকেশ্যনটো দি দিম আৰু এড্ৰেছটোতো আহি থাকোঁতে গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৈছোঁৱে ত' মোৰ বহুত বেছি ভাল লাগিছে ইয়াৰে পাৰ্কিং প্লেচ বহাৰ জেগা আৰু ইফালে কেণ্টিন আছে কেণ্টিনত যোৱা নাই এতিয়ালৈকে যাম আপোনালোকক দেখাই আছোঁ আৰু য'তে ত'তে ফটো উঠা নিষেধ আছে আপোনালোকে সেইখিনিৰ পৰা সাৱধান থাকিব নহ'লে আপোনালোকৰ মন বেয়া লাগিব আৰু কোনোবাই কিবা কমেণ্ট কৰিলে চিকিউৰিটি গাৰ্ড আছে ত' লিখা থাকে একো নাই লিখা য'ত আছে তাত আপোনালোকে ফটো ভিডিঅ' এলাও নাই ত' তাত নকৰিব বাকীখিনি আপোনালোকে চব কৰিব পাৰিব গাইছ চাওক না ফটোশ্বুট ড্ৰেছ খুলি ফটোশ্বুট চাওক ইমান ভাল জেগা ফটো উঠাৰ কাৰণে আপোনালোকে এবাৰ ভিজিট কৰিব ইয়াতে আমি ফটো উঠা হৈ গ'ল কমপ্লিট আমি এতিয়া নেক্সট গেটখনত যাম চ' আপোনালোকে আহিলে ইয়াতে উঠিব পাৰিব ফটো চ' বহুত বেছি ভাল লাগিছে হৈ ফটো উঠি কেনে লাগছে মিন্ময় এতিয়া নেক্সট গেটখন আপোনালোকে দেখা পাইছে এইখন চাওক চ' আমি গৈ আছোঁ তালৈ এইবাৰ তাত ফটো উঠিম আৰু চাওক ইয়াতে আহিব আপুনি পঞ্চমুখী নাথ আৰু ইয়াতে ন' এণ্ট্ৰি লিখা আছে আপোনালোকে চাওক মই জুম কৰি দেখাইছোঁ ন' এণ্ট্ৰি আছে চ' আপোনালোকে আহিলে ইয়াতে দেখা পাব ইয়াতে ভিতৰত যাব নোৱাৰে ফটো উঠাই এলাও নাই ইয়াতে চ' আহিলে দেখা পাব ইয়াতে চাওক এইবিলাক তো গাইছ ইয়াৰ ভিতৰত মেইন মন্দিৰ আপোনালোকে দেখা পাইছে ইয়াতে কোনো ধৰণৰ ফটো শ্বুট এলাও নাই আৰু আমি এতিয়া তাৰ ভিতৰত যাম কিন্তু আপোনালোকক মই সেইখিনি দেখাব নোৱাৰিম চ' তাত ফটো এলাও নাই ঠিক আছে মই ভিতৰৰ পৰা আহোঁ তাৰপিছত আপোনালোকক ভিডিঅ' বনাই ভিডিঅ' দেখাই আছোঁ চাওক আপোনালোকে অহাৰ পাছত ইয়াতে আপোনালোকৰ জোতা চেণ্ডেল থ'ব পাৰিব আপোনালোকৰ যদি জোতা চেণ্ডেল থোৱা জেগা নাই গাড়ী লৈ নাহে তেতিয়া ইয়াতে থ'ব পাৰিব
গাইছ মই এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি আপোনালোকক ক'লোঁ ভিতৰৰ পৰিৱেশৰ কথা ক'ব খুজিছোঁ আল্টিমেট মজা একদম আপোনালোকে যোনে যোনে আহি পোৱা নাই এতিয়ালৈকে বালাজী মন্দিৰ তো আপোনালোকে এবাৰ হ'লেও ইয়াতে আহি ভিজিট কৰিব বহুত বেছি মোৰ আজি ভাল লাগিছে বহুত দিনৰ পৰা এটা আশা আছিলে বালাজী মন্দিৰত আহিম আপোনালোকক মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ চ' এই আশাটো মোৰ আজি পূৰণ হ'ল আৰু মোৰ বহুত বেছি ভাল লাগিছে ভিতৰৰ পৰিৱেশটো ইমান ভাল লাগিছে যে আপোনালোকক মই দেখাব নোৱাৰিলোঁ এটা স্পেচিয়েল বস্তু এই প্ৰসাদটো লৈ লওক ঠিক আছে লৈ লওক তো আপোনালোকক মই ক'ব বিচাৰিছোঁ যে ভিতৰৰ পৰিৱেশটো বহুত বেছি ভাল লাগিছে চ' তাত আপোনালোকক মই দেখাব নোৱাৰিলোঁ কিন্তু মই অকলে চালোঁ সেইটোৱে মোৰ বেছি বেয়া লাগিছে বাকী এই পৰিৱেশটো বহুত বেছি ভাল লাগিছে আপোনালোকে চাব পাৰে এইফালে গেট চাওক মোৰ পিছফালে চ' বহুত বেছি ভাল লাগিছে আৰু আহি কিনে যোনে যোনে আহি পোৱা নাই এবাৰ আহিব ইয়াতে চাব পাৰে ইফালে ফটোশ্বুট চলি আছে নতুনকৈ বিয়া হৈছে চাগে 3-4টা কেমেৰা ত' ফটোশ্বুট কৰিছে আপোনালোকৰ যদি কোনোবা এনেকুৱা ফটোশ্বুট উঠিব ইচ্ছা আছে আপোনালোকে ইয়াতে লৈ আহিব পাৰে কাৰণ ইয়াতে পিকচাৰবিলাক বহুত বেছি ভাল হয় আৰু বহুত ফটো উঠা জেগা আছে আৰু তাত কেণ্টিঙত যাওঁ আৰু এতিয়া জোতা চেণ্ডেল পিন্ধি লওঁ আমি জোতা চেণ্ডেল গাড়ীতে আছিলে চ' গাড়ীৰ পৰা আমি জোতা চেণ্ডেলখিনি পিন্ধি লৈ কেণ্টিঙত কিবা এটা খাই লওঁ ত' আপোনালোকক দেখাই আছোঁ আৰু যিমান পাৰোঁ সিমানখিনি দেখাইছোঁৱে অলৰেডি চ' বাহিৰত বেছি দেখাব লগা নাছিলে ভিতৰৰখিনি পৰিৱেশটো দেখাব লগা আছিলে কিন্তু ভিতৰৰ পৰিৱেশটো আমি দেখাব নোৱাৰিলোঁ কাৰণ এলাও নাই কেমেৰা তাত এতিয়া আমি জোতা চেণ্ডেল পিন্ধি ল'লোঁ দেখাব পাইছে আৰু এতিয়া যাওঁ আমি কেণ্টিঙলৈ ব'লক কেণ্টিঙত কি পায় আমি চাওঁ এতিয়া কেণ্টিং চাওক আপোনালোকে আহিলে ইয়াতে চাব পাৰিব ইয়াতে মেনিউ আছে সাউথ ইণ্ডিয়ান খানা ইয়াতে খাব পাৰিব যি আপোনালোকৰ মন যায় চ' বাহিৰৰ খানা ইয়াতে জুতি ল'ব পাৰিব আৰু ইয়াতে চাওক আপোনালোকে ইয়াতে বনাই আছে চাব পাৰে চাওক গাইছ দাদাই লৈছে মছলা ধোচা অৰ্ডাৰ কৰিছে আৰু ইয়াতে বনাই আছে ইয়াতে থাকে মছলা ধোচা খাবি এক্সপিৰিয়েঞ্চ কেনেকৈ খাই পাইছা কোনোবাদিনা কি ভাষা এইটো কি কৈছোঁ নিজে নাজানো মছলা ধোচা আহি গৈছে ইয়া মছলা ধোচা বুলি কৈছে নাজানে নাৰিকল আছে अभी यहाँ से थोड़ा चेक कर लेते हैं एक करके अलग खाई सो यार बनाए बुरा नहीं है ये टेस्ट कर लिया अभी ये करता हूँ टेस्ट कर लिया ভাল লাগিছে দেই গুৱাহাটীত চবে তামিলনাডু 20 টকা অলপ বেছি হৈছে নেকি অলপ প্ৰাইচটো বেছি হৈছে ইমান এটা মানে কি ক'ম আৰু ভাল লগা নাই আৰু খাব পাৰে আহিলে মই টেষ্ট কৰা নাই চেন্নাই এক্সপ্ৰেছ চেন্নাই আই লাভ চেন্নাই টুডে ইজ চেন্নাই সুপার মশালা ডোসা মশালা ডোসা বেয়া লগা নাই ইমান এটা ভাল লগা নাই আৰু মই ভাল পোৱা নাই মই সঁচা ৰিভিউটো দি আছোঁ কেনে লাগিছে বেয়া লগা নাই মই চেন্নাই যিহেতু চেন্নাই খানা মই লোৱা নাই কাৰণ জীৱনত খাই পোৱা নাই কেনেকৈ নাজানো এনেই পইচা ৱেষ্ট কৰা নাই ত' ই ল'লে ইয়াৰ পৰা অলপ খাইছিলোঁ যে ইচ্ছা গ'লে কি মই ইমান এটা টেষ্ট পোৱা নাই আৰু অলপ লাগিছে কিন্তু ইমানো নহয় আৰু ত' ইমান দামৰ নহয় আৰু ঠিক আছে ত' গাইছ আমি এখন বিলেটতে ভোকাই খাই আছোঁ কাৰণ ইয়াৰো ইমান ভাল লগা নাই জানো মই কিয় শেষ কৰিব নোৱাৰে ত' মোৰো ভাল লগা নাই সেইকাৰণে মই নতুনকৈ লোৱা নাই আমি বাহিৰত বেলেগ কিবা খাই ল'ম ইয়াতে বেলেগ নাপায় আৰু
সাউথ ইণ্ডিয়ান খানাই পায় মই বিশেষ বেয়া পোৱা নাই প্ৰাইচটো অলপ হাই হৈছে আৰু হ'ব চেন্নাইৰ খানা খানা আছে ঘৰত যে খানা চব পিঠা খানা চিকেন ভাল হৈছে তাৰে চব্জি দিছে অলপ কিবা নাৰিকলৰ চাটনি কিবা চাটনি ভাল আছিলে চব্জি অলপ দিছিলে হৈ গ'ল বেয়া কালাৰ দিছে এটা ঠিক বেলেগ এখন অলপ খাওঁতে বিচাৰিছে আপোনালোকে দেখা পাইছে ৰুই যাব খাই অলপ ডাঙৰকৈ লৈছোঁ চাওক চাব পাৰে ইয়াৰ মাজত চব্জি দিছিলে অকণমান তো চব্জিটো খাই আছোঁ চব্জিটো বেয়া লগা নাই আৰু ভাল লাগিছে মোৰ হৈ গ'ল অকণমান তুমি খোৱাৰ কাৰণে বাবা ঠিক আছে তো গাইজ ৰিভিউটো আপোনালোকক ৰিয়েল দিলোঁ আৰু আপোনালোকে ইয়াতে এনে খাব পাৰিব যদি ইচ্ছা কৰে তো গাইজ চাওক আপোনালোকে এতিয়া কি ধুনীয়া সুন্দৰ পৰিৱেশ আমি এতিয়া যাব ওলাইছোঁ চাওক আমি এতিয়া গৈ আছোঁ খুব বেছি ভাল লগা পৰিৱেশ কি ক'ম আপোনালোকক আল্টিমেট এতিয়া সূৰ্যটো চাওক কি ধুনীয়াকৈ আছে তাত আৰু মন্দিৰটো আছে চ' ভিতৰৰ ফালে কেমেৰা কৰিব এলাও নিদিয়ে তো আমি ভিতৰত কেমেৰা কৰিব নোৱাৰিলোঁ কিন্তু বাকী যিমানখিনি পাৰোঁ আপোনালোকক সিমানখিনি দেখাইছোঁ অলৰেডি তো চাব পাৰে কি সুন্দৰ পৰিৱেশ চাওক এইখন গেট সেইখনেদি মেইন ভিতৰত মন্দিৰত যায় চাব পাৰে আপোনালোকে ভিতৰত বহুত কেইটা মন্দিৰ আছে আপোনালোকে দেখা পাইছে ইয়াৰ পৰা এইখন এখন গেট কিন্তু সেইখন গেটেদি খুলিব লাগে ইয়াতে আহিলোঁ ভিতৰৰ পৰা বাহিৰত আহিলোঁ চাব পাৰে আৰু এইখন হৈছে পাৰ্কখন এইখন আপোনালোকে ইয়াতে আহিলে জিৰাব পাৰিব গাৰ্লফ্ৰেণ্ডৰ লগতে ইয়াতে বহিব পাৰিব কাৰণ ইয়াতে বহুত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দেখা পাইছোঁ ইয়াতে এইবিলাকৰ বহি থাকে আপোনালোকে আহিলে বহিব পাৰিব আৰু ইয়াতে ফটো নিষেধ আছে আৰু এইটো মন্দিৰ আহিলে ফাৰ্ষ্ট টাইমে পাব আৰু এইখন গেট আমি এতিয়া বাহিৰত ওলালোঁ সেই ৰাস্তাত ৰখিলোঁ এখন ভাল হোটেল দেখিলোঁ আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ আৰু আগত আমি কিবা খাম এটা হোটেলত যাই আছোঁ চ' খাই কিনে তাৰপিছত আৰু ঘৰত যাম আপোনালোকক খোৱাকৈ দেখাই আছোঁ কি খাম বলক তো ভিতৰত মানে তলত তাতে চাহ খালে তলত আৰু যদি কিবা বেলেগ বস্তু খায় আপোনালোকে এইখন হোটেলত কি নাম আছিলে জিলেকি না জিলেকি চ' ওপৰত যাব লাগিব ত' আমি জিলেকি খাবৰ কাৰণে আমি ওপৰত আহিছোঁ ত' আপোনালোকে যদি কিবা বেলেগ খাব বিচাৰে তেতিয়াহ'লে তলত নহয় ওপৰত হৈ আহিব বেলেগ মানে ভাত চাহ ৰুটি পৰঠা এইবিলাক আৰু বৰ্তমান অৰ্ডাৰটো দিলোঁ মাংসৰ ভাত খাম আমি ইয়াতে চ' দেউতাই খাব নিৰামিষ ভাত আৰু আমি মাংস ভাত খাম এয়া হৈছে নিৰামিষ ভাত দেউতাই নিৰামিষ ভাত খাব বোলে নিৰামিষ ভাত দিছে নিৰামিষ ভাতত চাওক কিমান বিধ আইটেম দিছে বহুত বেছি আইটেম দিছে চাব পাৰে নিৰামিষ ভাতত আৰু আমাৰ কাৰণে হৈছে চিকেন ভাত তো চিকেন ভাত আহি পোৱা নাই এতিয়া বনাই আছে গৰমক দিয়ে তো চাওক কেনেকুৱা হয় তো গাইজ চাওক আমাৰ সেয়া আহি পাইছে চ' আমি এইবিলাক খাইছোঁ ব্যৱহাৰো ভাল আপোনালোকে আহিলে
পায়স দিছে নেকি পায়স দিছে গাইজ আজি আমি বালাজী মন্দিৰ ঘূৰি আহিলোঁ আৰু বালাজী মন্দিৰত গৈ বহুত বেছি ভাল লাগিছে মোৰ আপোনালোকক ভিডিঅ'টো চাই কেনে লাগিছে মোক কমেণ্টত জনাব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মোৰ নতুন চেনেল তো মই আপোনালোকৰ কাৰণে গৈছিলোঁ দেখাবৰ কাৰণে আৰু যিমানখিনি পাৰোঁ সিমানখিনি মই দেখাইছোঁ অলৰেডি তো আপোনালোকে গম পায় আৰু তাৰ ভিতৰতখিনি গৈ বহুত বেছি ভাল লাগিছে কিন্তু মই আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ কিয় তাৰ ভিতৰত কেমেৰা এলাও নাই ফটো তুলিব নিদিয়ে ফটো ভিডিঅ' এইবিলাক কৰিব নিদিয়ে কিন্তু বাহিৰৰখিনি দি দেখাইছোঁ মই আপোনালোকক চ' এইখিনি আছিল আজিৰ ভিডিঅ' ব্লগ বালাজী মন্দিৰত তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ এটা নতুন ব্লগত আকৌ লগ পাম আপোনালোকে চাই থাকিব তেতিয়ালৈকে মোৰ চেনেল ট্ৰেডাৰ লাইফ আছাম তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু চ' বাই বাই গাইজ